নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছোঁ অসমত ওলোৱা বেংকৰ চাকৰিসমূহ। আৰু বেংকৰ এই চাকৰিসমূহ কোনটো বেংকত ওলাইছে, কিমান সংখ্যক পদ ওলাইছে, এই সকলোবোৰ জানিবলৈ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাই গৈ থাকিব। যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো চাই আছে তেন্তে প্ৰথমতে এটা লাইক কৰিব, আৰু নতুনকৈ ভিজিট কৰি আছে যদি চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই নটিফিকেশ্যনখন যদি চাব বিচাৰে নিজৰ মোবাইলত তেন্তে ভিজিট কৰিব আছাম কেৰিয়াৰ। আৰু আছাম কেৰিয়াৰ ভিজিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোল খাব। আৰু খোল খোৱাৰ লগে লগে আপোনালোকে অলপ তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিলে দেখিবলৈ পাব তলত দেখিবলৈ পাইছে এপেক্স বেংক ৰিক্ৰুইটমেণ্ট 2022। ইয়াত পদৰ সংখ্যা আছে আৰু 100টা, আৰু ইয়াৰ পদসমূহ ওলাইছে এছিষ্টেণ্টৰ পদ ওলাইছে। এই বিজ্ঞাপনটো প্ৰকাশ পাইছে এপেক্স বেংক ৰিক্ৰুইটমেণ্ট, মানে এপেক্স বেংকৰ ফালৰ পৰা এই বিজ্ঞাপনটো প্ৰকাশ পাইছে। ইয়াৰ সবিশেষ জানিবলৈ আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে আপোনালোকে আছাম co-operative এপেক্স বেংক লিমিটেড, এপেক্স বেংকৰ ফালৰ পৰা এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে। ইয়াৰ লাষ্ট ডেট ৰাখিছে 13/5/2022লৈকে। ইয়াত পদৰ সংখ্যা আছে 100টা, আৰু এই পদসমূহ ওলাইছে এছিষ্টেণ্টৰ পদ ওলাইছে। ইয়াত দৰমহাৰ নিৰিখটো দিছে 18,730ৰ পৰা 68,040 টকা, আৰু গ্ৰেড পে ৰাখিছে 4,400 টকা। ইয়াত বয়সৰ সময়সীমা বিচাৰিছে 21 বছৰৰ পৰা 34 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দিছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 55% মাৰ্ক এণ্ড গুড নলেজ অফ কম্পিউটাৰ। ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কম্পিউটাৰৰ ওপৰত ভাল নলেজ থাকিব লাগিব। লগতে যিকোনো ডিগ্ৰী BA, BSc, BCom হ'লেহে আপোনালোকে যিকোনো ডিগ্ৰী এটা হ'লেহে আপুনি ইয়াত এপ্লাই কৰিবলৈ পাৰিব। Experience candidate having experience of working in state co-operative bank for 3 years or more in similar rank will be accorded 10 marks as preference in the selection process. আপোনালোকৰ যদি 3 বছৰৰ যিকোনো বেংকত কাম কৰা অভিজ্ঞতা আছে তেন্তে আপোনালোকে 10 মাৰ্ক এটা সিলেকশ্যন প্ৰচেছত বেছিকৈ পাব। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি দ্য কেণ্ডিডেট মাষ্ট ৱেল কনভাৰ্চেণ্ট উইথ দ্য লোকেল লেংগুৱেজ। আপোনালোকৰ যিটো লোকেল লেংগুৱেজ সেইটো জনাটো উচিত। এপ্লিকেশ্যন ফিজ আপোনালোকে 550 পে'মেণ্ট কৰিব লাগিব, আৰু এই পে'মেণ্টটো অনলাইন মোডেদি কৰিব লাগিব। অনলাইন মোড বুলি ক'লে নেট বেংকিং বা UPI বা ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড থ্ৰুদি আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ এপ্লাই আৰম্ভ হৈছে 29 এপ্ৰিলৰ পৰা, আৰু লাষ্ট ডেট ৰাখিছে 13 মে'লৈকে। ইয়াৰ এপ্লাই চলি থাকিব। যিসকল বন্ধু বান্ধৱীয়ে বেংকত কাম কৰাৰ লগতে বেংকত চাকৰি লোৱাৰ আপোনালোকৰ মন, তেওঁলোকৰ কাৰণে এইটো বহুত ভাল খবৰ। তেওঁলোকে এপ্লাই কৰিব, আৰু ইয়াৰ এপ্লাই চলি আছে বৰ্তমান। আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব 21 তাৰিখৰ পৰা 29ৰ ভিতৰত ইয়াৰ এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব। আৰু ইয়াৰ ৰিটেন এক্সামটো হ'ব 29 মে'ত পৰীক্ষাটো হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেন্তে এই অপশ্যনটোত ক্লিক হিয়াৰ কৰি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। আৰু এডভাৰটাইজমেণ্টখন যদি ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, এইখন হৈছে এপেক্স বেংকৰ ফালৰ পৰা প্ৰকাশ পোৱা অফিচিয়েল এডভাৰটাইজমেণ্টখন। এই এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব যদি বিচাৰে তেন্তে আপোনালোকক মই অলৰেডি ভিডিঅ'ত দেখাই দিছোঁ কেনেকৈ ডাউনলোড কৰিব লাগে। এই ভিডিঅ'টো চাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত সকলোবোৰ উল্লেখ কৰা আছে। ইয়াত মই যিখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি দেখুৱাই দিছোঁ এই সকলোবোৰে ইয়াত লিখা আছে। কেনেকৈ এপ্লাই কৰিব লাগিব, কোনটো ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমান আছে, এই সকলোবোৰ ইয়াতে উল্লেখ আছে। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ আগমুহূৰ্তত এইখন ডাউনলোড কৰি আপোনালোকে পঢ়ি চাব। পঢ়ি চোৱাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজত ইমানখিনিয়ে আগবঢ়ালোঁ। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টি লাইক কৰা নাই এতিয়ালৈকে লাইক এটা কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। কাৰণ বহুত সংখ্যক লোকে মোৰ ভিডিঅ'টো চাই আছে কিন্তু মোৰ চেনেলটোত লাইক কৰা নাই আৰু ছাবস্ক্ৰাইব কৰা নাই। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'ত লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।
কাৰণ আপোনালোকৰ এটা এটা লাইকে আৰু এটা এটা ছাবস্ক্ৰাইবাৰে মোক ভিডিঅ' বনোৱাত বহুত উৎসাহ যোগায় গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'ত লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকৰ মাজত নেক্সট ভিডিঅ'ত আগবঢ়াম ইয়াৰ এপ্লাই কেনেকৈ কৰিব লাগে আৰু ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰবোৰ কেনেকুৱা হ'ব এই সকলোবোৰ আপোনালোকৰ মাজত আগবঢ়াম গতিকে আজিলৈ বাই বাই ধন্যবাদ জয় অসম